মৰ্নিং, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উঠি অলপ বহি আছোঁ, একো কামেই কৰা নাই। ভিডিঅ'টো আগত আৰম্ভ কৰি লৈছোঁ। এতিয়া লাহে লাহে কামখিনি কৰোঁ আৰু আপোনালোকে চাই থাকক, মই কামখিনি কৰি লওঁ। আৰু দেখিছেনে এই অৱস্থা? আমাৰ ইয়াৰ টোপনিয়ে ভাঙা নাই এতিয়ালৈকে, বহি আছে দেখিছে। একবাৰ টাটা দি দিয়াচোন, চবকে একবাৰ টাটা দি দিয়াচোন, মনো চবকে একবাৰ টাটা দি দিয়া, এবাৰ চুমু দি দিয়া, চুমু। বা দাঁতে দেখাই দিছে দাঁতটো। তে মই কামখিনি কৰি লওঁ, আপোনালোকে চাই থাকক। মোৰ এইফালে মোৰ বিচনা উঠাবলগীয়া আছে, মই এইখিনি বিচনাখিনি উঠাই লওঁ। ৰাতিপুৱাৰ পৰা মই একো কামেই কৰা নাই, এতিয়া এই বিচনাখিনি উঠাই মই কাম আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কামখিনি কৰি লওঁ। মোৰ ভিতৰৰ কাম গোটেইবোৰ মোৰ হৈ গ'ল। এতিয়া মোৰ বাহিৰৰ সাৰিবলগীয়া আছে, মই সেই এতিয়া ঝাৰু মাৰি আছোঁ বাহিৰৰ। মোৰ কাম বন কৰা হৈ গ'ল, ঘৰৰ কাম বন কৰা মোৰ হৈ গ'ল। এতিয়া মই গা পা ধুই আহি মই লগ পাই আছোঁ। হাই গাইজ, মোৰ গা পা ধুই অহা মোৰ বহুত টাইমেই হৈ গ'ল। ল'ৰা ছোৱালীকেইটা নাস্তা পানী খুৱাই দিলোঁ, মই সিহঁতক পাস্তা বনাই দিছিলোঁ, সিহঁতে খাই বৈ ল'লে। এতিয়া মই চাহ খাম বুলি ওলাইছোঁ। এই চাহ আজি মই মুড়ি আৰু এই বিস্কুটেদি মই চাহ খাম। তে মই চাহখিনি খাই লওঁ, মই চাহখিনি খাই লগ পাই আছোঁ আপোনালোকৰ লগত। মোৰ চাহ খাই উঠা মোৰ বহুত টাইমে হৈ গ'ল। এতিয়া মই ভাত বনাই আছোঁ। মই আজি কি বনাইছোঁ সেয়ে আপোনালোকক অলপ দেখাব ব'লকচোন। এইফালে মই দালি বনাইছিলোঁ, মোৰ দালি বনাই মোৰ হৈ গ'ল। আৰু এইফালে মই মাছ ভাজি আছোঁ, তো মাছখিনি ভাজি মই লগ পাই আছোঁ। হাই গাইজ, মোৰ ভাত তৰকাৰী মোৰ বনোৱা হৈ গ'ল। এতিয়া মই এটা কাম কৰি আছোঁ, কি কাম কৰি আছোঁ আপোনালোকক মই দেখাই আছোঁ। এইফালে দেখিছেনে, এইটো ভোট জলকীয়া পুলি হয়। এই পুলিখিনি সৰুতে ছাগলী গুৰিতে খাই দিছিলে, আৰু এনেকৈ ডাঙৰ হ'ব পৰাই নাছিলে। এতিয়া কি কৰিছোঁ, মই মাজে মাজে এনেকৈ গোবৰ সাৰ দি মই এনেকৈ পুলিকেইটা মই এনেকৈ উঠাইছোঁ। এতিয়া কি ধুনীয়াকৈ কৰি পুলিকেইটা উঠি আহিছে দেখিছেনে। তাকে ভাবিলোঁ আজিও অলপ গোবৰ সাৰ অলপ দি দিওঁ বুলি ভাবিছোঁ। সেই গোবৰ সাৰ মই এতিয়া দি আছোঁ। লগা নলগাটো পিছৰ কথা, পুলিখিনি উঠাই লওঁ, পিছত দেখা যাব। ইমান ধুনীয়া কৰি এতিয়া উঠি আহিছিলে, মই ভাবিছিলোঁ পুলিখিনি নুঠিবই, গুৰিতে খাই দিছে ছাগলীয়ে। এতিয়া ধুনীয়া কৰিচোন উঠি আহিছে। ভাবিলোঁ ভাত তৰকাৰী বনাই হৈ গ'ল, এই কামখিনি এতিয়া কৰি লওঁ বুলি মই কৰি আছোঁ। তে ঠিক আছে, আপোনালোকৰ লগত মই অলপ পিছত লগ পাই আছোঁ। হাই গাইজ, আমাৰ ভাত খোৱা হৈ গ'ল। ভাত খাই বৈ অলপ বহি আছোঁ। আৰু এই বহি থাকোঁতে ল'ৰাটোৱে কি কয় জানেনে? এই ডাঙৰ ল'ৰাটোৱে বোলে গান গায়, কি গান গায় অলপ শুনাই দি আছোঁ, আপোনালোকে শুনিবচোন। আৰু গানটো কেনে পালে জনাব হা। কাঁচা বাদাম দাদা, কাঁচা বাদাম আমার কাছে নাই কো বুবু ভাজা বাদাম, আমার কাছে পাবে দুটো কাঁচা বাদাম। বাদাম পাবে বাদাম বাদাম দাদা, কাঁচা বাদাম আমার কাছে নাই কো বুবু ভাজা বাদাম, আমার কাছে পাবে দুটো কাঁচা বাদাম। আপোনালোকে মোৰ গানটো কেনে পালে কমেণ্টত জনাব, এটা লাইক কৰি দিব। বাই বাই। তে আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আৰু সৰু এটা ভিডিঅ' দিছোঁ, আপোনালোকে কেনে পালে জনাব ভিডিঅ'টো। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যোনে যোনে নতুন চাই আছে মোৰ ভিডিঅ'বোৰ, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু আজিলৈ ইমানতে, নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম। টাটা।